Hello everyone, welcome to my channel. আজি মই পোনপ্ৰথমৰ বাবে মই ভইচ ৰেকৰ্ডিং কৰিছোঁ। যদি মোৰ কিবা কোৱাত ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰিব। এয়া দেখিব পাইছে ন, মোৰ হাতত এটা বক্স আছে। আজি কিছুদিনৰ আগত মই ঘড়ী এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, যিহেতু আজি আহি পাইছে। আহি পাইছে যে মই এতিয়া আহি পোৱাৰ লগে লগে মই বক্সটো খুলি আছোঁ। চাওঁচোন কেনেকৈ আহে। পিকচাৰত যে দেখি আমি অৰ্ডাৰ দিওঁ নহয় জানো, পিকচাৰত দেখাত অৰ্ডাৰ দিয়াৰ দৰে আহিছেনে নাই আহা। দেখিছে নহয় ঘড়ী বক্সটো ওলাইলে। ঘড়ী বক্সটো বহুত মৰম লগা। আৰু কি জানে, মই এখন হাতেদি মোবাইল ধৰি আছোঁ আৰু এখন হাতেদি মই বক্স খুলি আছোঁ। সেইখিনি অলপ কষ্ট হৈছে দেখি পেলাই, আৰু ইমান ভালকৈ নাহিব চাগে, দেখাব পৰা নাই আপোনালোকক। যদি নাই পৰা যদি মোক ক্ষমা কৰিব। এখন চাৰ্টিফিকেট ওলাই আহিছে। চাৰ্টিফিকেটখনৰ বেক চাইডে লিখা আছে যে has a warranty for a period of 6 months from the date of purchase under the terms of the condition of this warranty. আচ্ছা, এইখন ৱাৰেণ্টি কাৰ্ড দিলে। ঘড়ীটোৰ দাম যদি বেছি নহয় 6 মাহৰ ৱাৰেণ্টি দিছে। আৰু এয়া দেখিছে ঘড়ীটো ওলাইছোঁ। ঘড়ীটো একদম পিকচাৰত দেখি যেনেকৈ অৰ্ডাৰ দিছোঁ ছেইম। ডাইলটো পিংক কালাৰ আৰু চিলভাৰ কালাৰ কম্বিনেশ্যনটো বহুত মৰম লগা আৰু মোক ভাল লাগিছে। আপোনালোকে ভিডিঅ' আৰম্ভণিতে দেখিছিলে মই এখন ফটো আছে মোৰ হাতৰ, সেইখিনি মই ফটো কৰি দিছোঁ। কেনেকৈ লাগিছে বাৰু আপোনালোকে জনাব। ঘড়ীটো বহুত মৰম লাগিছে, ভাল লগা। থেংক ইউ।